এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হোজাইত গোমাংস কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। হোজাইত টেঙৰি পাৰ কালী মন্দিৰৰ সমীপত সংঘটিত হৈছে উক্ত ঘটনা। অচিনাক্ত দুৰ্বৃত্তই কটা গৰুৰ মূৰ পেলাই থৈ যায় মন্দিৰৰ সমীপত আৰু পূৰ্বে কোনো দুৰ্বৃত্তই ভাঙি থৈ গৈছিল উক্ত কালী মন্দিৰৰ মূৰ্তি। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত জিলা প্ৰশাসনৰ লোক আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়া। উত্তপ্ত জনতা আৰু আৰক্ষীৰ হতাহতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ। ঘটনাস্থলীত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপৰিও উপস্থিত বিধায়ক ৰামকৃষ্ণ ঘোষ। আগন্তুক 12 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি আৰক্ষী অধীক্ষকৰ। एक और कथा ठीक আছে এতিয়া আমাৰ পুলিচৰ কথা পুলিচৰ আমি সিনিয়ৰ যি বস্তু হয় আমি ৰেসপন্সিবল ঠিক আছে স্যার আপোনাৰ কথা শুনি ভালে লাগিছে ঠিক আছে জাস্ট কমপ্লিট কৰিলো তাৰ পিছত আপুনি যি ক'ব এতিয়া আমাৰ ফোকাস হৈছে কি যোনে মানুহে কৰিছে আমি এতিয়া লিষ্ট বুটে বনাই আছো আমি এটো পিকআপ কৰা আমাৰ ফোকাস হৈ আছে ঠিক আছে স্যার আপুনি মোক অলপ টাইম দিয়ক ঠিক আছে অলপ টাইম দিয়ক আমাৰ কাৰ্যবাহী কৰা কাৰণে টাইম দিয়ক ঠিক আছে যদি আমি এতিয়া আমি থাকিম यहीं पे हम रह जाएंगे यहाँ पे ही मैं समझता हूँ आप लोगों को जिसको बुरा लगा उसके लिए मैं बोल रहा हूँ ना मैं माफी मांगता हूं। नहीं उनको एक बात बहुत सम्मान करते हैं ऐसे तो बार करते जा रहे हैं यार। देखिए आप और मैं सेम साइड पे हैं जी। जिसने ये किया उसको पकड़ना है। अभी हमारा क्या काम है अभी हमारा क्या उद्देश्य क्या है उसको पकड़ना है ठीक है और हमारा मंदिर आगे सेफ रहे ये हमारा उद्देश्य। एक बात कंप्लीट बात बोल जी नहीं एक और कथा ठीक আছে এতিয়া আমাৰ পুলিচৰ কথা পুলিচৰ আমি সিনিয়ৰ যি বস্তু হয় আমি ৰেসপন্সিবল ঠিক আছে স্যার আপোনাৰ কথা শুনি ভালে লাগিছে ঠিক আছে জাস্ট কমপ্লিট কৰিলো তাৰ পিছত আপুনি যি ক'ব এতিয়া আমাৰ ফোকাস হৈছে কি যোনে মানুহে কৰিছে আমি এতিয়া লিষ্ট বুটে বনাই আছো আমি এটো পিকআপ কৰা আমাৰ ফোকাস হৈ আছে ঠিক আছে স্যার আপুনি মোক অলপ টাইম দিয়ক ঠিক আছে অলপ টাইম দিয়ক আমাৰ কাৰ্যবাহী কৰা কাৰণে টাইম দিয়ক ঠিক আছে যদি আমি এতিয়া আমি থাকিম यहीं पे हम रह जाएंगे यहाँ पे ही मैं समझता हूँ आप लोगों को जिसको बुरा लगा उसके लिए मैं बोल रहा हूँ ना मैं माफी मांगता हूं। नहीं उनको एक बात बहुत सम्मान करते हैं ऐसे तो बार करते जा रहे हैं यार। देखिए आप और मैं सेम साइड पे हैं जी। जिसने ये किया उसको पकड़ना है। अभी हमारा क्या काम है अभी हमारा क्या उद्देश्य क्या है उसको पकड़ना है ठीक है और हमारा मंदिर आगे सेफ रहे ये हमारा उद्देश्य।